চালিখন এয়া ভাঙি পেলালে একেবাৰে। শেষ ফেনক গছ ভাগি থাকিলে। হে ভগৱান কৃষ্ণ 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 প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ। চব শেষ। মুনমি ঘৰ সেইজোপা পৰিলে। অ' সিহঁতৰ ঘৰতে পৰিলে হপায়। শিমলুজোপা আৰু আজি ভিডিঅ'টোনো ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ একোৱেই নাজানো, কাৰণ এজাক কাল ধুমুহাই সকলো আমাৰ নিচিনা সাধাৰণ শ্ৰেণীৰ মানুহৰ সপোনবোৰ ভাঙি শেষ কৰি পেলালে। ইমানেই ডাঙৰ বতাহ ধুমুহা হঠাতে আহিলে, সকলোৱে ঘৰ ধোৱা ভাঙি গছ গছনি ভাঙি চিঙি সকলো শেষ কৰি দিলে। আমাৰ ভঁৰালৰ টিং এৰুৱালে, আমাৰ খুৰীহঁতৰ ঘৰ ভঁৰালৰ টিং ঘৰৰ টিং সকলো এৰিলে, আৰু আমাৰ ঘৰৰ কাষতে থকা খুৰীহঁতৰ ঘৰো গছ পৰি ঘৰটো ভাগিলে। কেনেকৈ ক'ত দেখাম একো নাজানো, কিন্তু ইমানেই বেয়া লাগিছে মানে চকু পানী জলজলীয়া হৈ গৈছে। তথাপিতো আমাৰ নিচিনা মানুহবোৰ যেতিয়া ঘৰ দুৱাৰ ভাগি যায়, আমাৰ যেন সপোনবোৰ ভাগি একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যায়। কি ক'ম আপোনালোকৰ আগত, বহুতেই বেয়া লাগিছে। আমাৰো ঘৰত পানী পৰিছে, টিং এৰুৱাইছে, সকলো গছ চছ ভাঙি শেষ কৰি পেলাইছে। ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে আমাৰ নিচিনা দুখীয়া মানুহখিনিক বতাহ ধুমুহা যোৱাৰ পিছত সহায় কৰে। তাৰ বাবে মই ফেচবুক পেজতো ভিডিঅ'টো দিম আৰু ইউটিউবতো মই ভিডিঅ'টো আপলোড কৰিম। আৰু এইটো দেখিছে ঘৰৰ খুৰীহঁতৰ ঘৰটো ভাঙি একেবাৰে শেষ কৰি পেলালে। মানুহ সোমাবই নোৱাৰা অৱস্থা হৈ গ'ল। দেখিছেনে কি হৈ গ'ল এইবোৰ, ঘৰ ভাগি শেষ। ঘৰটো সম্পূৰ্ণ ভাগি শেষ হৈ গ'ল। এয়া দেখিছে পানী পৰিছে, ইমান কাপোৰ কানি আদি সকলো তিতি শেষ। আৰু তাৰ উপৰিও আমাৰ ঘৰনো কি দেখুৱাম আপোনালোকৰ আগত, আমাৰ ঘৰতো একেই অৱস্থা হৈছে পিছফালৰ ডোখৰ আমাৰ। আৰু তেওঁলোকৰ ঘৰত সৰু ছোৱালী এজনী আছিলে, সৰু ছোৱালীজনী প্ৰথম দি যেনে তেনে টানি আজুৰি উলিয়াই নিছে। মানুহ সোমাই থকা অৱস্থাতে ঘৰটো এনেকুৱা অৱস্থা হৈ গ'ল। আৰু এয়া ঘৰ আমাৰ ঘৰৰ ওচৰৰে, তেওঁলোকৰ ঘৰ টিং উৰুৱাই নিলে, ডাল পৰি টিং ভাগিলে। তাৰপিছত আমাৰ খুৰীহঁতৰ ঘৰ এয়া এনেকুৱা অৱস্থা কৰিলে। আৰু ভিতৰত গম পাইছোঁ যে, শুনিবলৈ পাইছোঁ ডাল এটা পৰি ঘৰৰ চালিখন এয়া ভাঙি পেলালে একেবাৰে ভাঙি পেলালে। আৰু যেনে তেনে খুৰীয়ে আৰু ভাইটিয়ে প্ৰাণ বচাই প্ৰথমতে ওলাই গ'ল। এয়া দেখিছে গোটেই পানীয়ে নধৰা হৈ গ'ল। তাৰ উপৰিও এয়া দেখিছে ডাল পৰি গছ পৰি লেট্ৰিনটো, যিটো চৰকাৰী লেট্ৰিনটো ভাগি থাকিলে। সকলো শেষ, একেবাৰে যেন সকলোবিলাক বতাহে ধুই থৈ গ'ল। ভিডিঅ'টো
দেখুৱাওঁতে ক'ৰবাত ভুলো হ'ব পাৰে। ইমান বতাহ ধুমুহাৰ মাজতো মই ভিডিঅ'টো কৰিছোঁ, কাৰণ আমাৰ নিচিনা সকলোৱে জানক, আমাৰ নিচিনা সাধাৰণ মানুহ আৰু গাঁৱত যিসকলে থাকে সদায় সাধাৰণ মানুহবিলাকে গাঁৱত থাকে, সকলোৱে একগোট হৈ যিকোনো এটা কাম কৰিব পাৰে। তাৰোপৰি তেওঁ ইজনে আনজনক সহায় কৰিব পাৰে, সেইকাৰণে গাঁৱত থাকে। তাৰোপৰিও এখন ঘৰত বনাবলৈ বহুত কষ্ট হয়, আৰু ঘৰখন যেতিয়া বনাই লৈ পাতি এটাত থাকোঁতে ঘৰখনত প্ৰতিগৰাকী মানুহৰ বহুত সপোন থাকে। সেই সপোন ভাঙি শেষ হৈ গ'ল। এখন ঘৰ যিহেতু ভাগি গ'ল বতাহ ধুমুহা গছ পৰি, মানুহকেইজন যেনে তেনেহে ওলাব পাৰিলে ঘৰৰ ভিতৰৰ পৰা। যদি মানুহকেইজন ওলাব নোৱাৰা হ'লে তেওঁলোকে মানে কি হ'লহেঁতেন একমাত্ৰ ভগৱানেহে জানে। তাৰোপৰিও এতিয়ালৈকে দেখিছোঁ একো সহায় পোৱা নাই, নিচে কিবা কিবি কৰি এনেকৈ ফটো তুলি নিছে, কিন্তু এতিয়ালৈকে একো সহায় পোৱা নাই। হয়তো চৰকাৰে লাহে ধীৰে সহায় দিব, কিন্তু তেওঁলোকৰ থাকিবলৈ এতিয়া ঘৰখনত অসুবিধা হৈ গৈছে, পানী পৰিছে। কি ক'ম, ভিডিঅ'টো মই আপোনালোকৰ আগত এৰি দিলোঁ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, সকলোৱে শ্বেয়াৰ কৰিব, যেন ভিডিঅ'টো চলি যায় লগে লগে, আৰু য'ত ত'ত মানে ভিডিঅ'টো পাব্লিছ হৈ যায়। পাব্লিছ হোৱাৰ পিছত ঘৰখনে যিকেইটা পৰিয়ালে ঘৰ দুৱাৰ ভাগি শেষ হৈ গৈছে তেওঁলোকক যাতে সোনকালে সহায় কৰে, এখন সুন্দৰ ঘৰ পাতি দিব পাৰে ধুনীয়াকৈ বনাই মেলি। তেওঁলোকে কিমান কষ্ট কৰিব, আৰু দেখিছে আমাৰ নিচিনা দুখীয়া মানুহবোৰ, আৰু ঘৰ দুৱাৰবোৰ দেখি আপোনালোকে নিজে গম পাবই পায় কিমান সাধাৰণ মানুহ আমি সকলোবিলাক। এয়া আৰু ভিডিঅ'টো ইমানলৈকে দেখালোঁ, আৰু মই ভিডিঅ'টো আপলোড কৰা দেৰি হৈ গ'ল, কাৰণ যিহেতু কাৰেণ্টৰ ৱাৰবিলাক ছিগি গ'ল, ছিগি যোৱাৰ লগে লগে ফোনবিলাকতো চাৰ্জ নাইকিয়া হৈ গ'ল, আৰু আজি 4 দিনমানৰ পিছত কাৰেণ্টটো পাইছোঁ, আৰু সেইকাৰণে ভিডিঅ'টো আজি আপলোড কৰি দিছোঁ। আৰু ভিডিঅ'টো মই বাৰে বাৰে কৈছোঁ আপোনালোকৰ আগত, ভিডিঅ'টো দেখুৱাওঁতে যদি মোৰ ক'ৰবাত ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰিব, আৰু মোক ভুলটো দেখাই দিব।